পাই গ'লো। এইটো মেলা চাওক কিমান মানুহৰ ভিৰ লাগি গৈছে। বশিষ্ঠ চাৰিআলিৰ অকণ ভিতৰত সোমাই আহিব লাগিব। এয়া চাওক এই মেইন এইখন মন্দিৰ বশিষ্ঠাশ্ৰম দেৱালয়। ইয়াতে আপোনাৰ ভোগৰ যি মেলা হয় আৰু মেলাখনে আপোনালোকে চাব পাৰিব। এয়া চাওক এই লোকেশ্যনটো চাওক কিমান ধুনীয়া ৱাটাৰফল হৈ আছে। এনেকৈ পানী ইয়াতে বহুত ভক্ত এইখনত মানে পানী আহিব। এইটো গংগা বুলি কৈ আছে লিখা আছে। মাথাত পানী ছটিয়াই আছে। নিজৰ ইচ্ছাসমূহ পূৰণ কৰি আছে। এইখন পানী ছটিয়ালে নিজৰ ইচ্ছাবোৰ পূৰণ হৈ যাব। ইমান ধুনীয়া ঝৰ্ণা আপোনালোকে গুৱাহাটীত আছে গম পায়। এয়া আছে বশিষ্ঠ আপোনাৰ বেলতলা বশিষ্ঠ চাৰিআলিৰ পৰা চিধাই আপুনি সোমাই আহিব লাগিব। আহিলে আপুনি এই ঠাইডোখৰত ৱাটাৰফল ইমান ধুনীয়া লোকেশ্যন। পাহাৰৰ মাজত দিয়া আছে, মন্দিৰ আছে, শিল আছে, ডাঙৰ ডাঙৰ পাহাৰ আপোনাৰ দেখিলে আপোনাৰ চকু কঁপাল উঠিব। ইমান ডাঙৰ পাহাৰ আছে। সম্পূৰ্ণ চাব। ইয়াত আচৰিত বস্তু আছে। হাতী শিলেৰে বনোৱা হাতী, কিন্তু হাতীৰ পেটত আছে মন্দিৰ। এইটো চবতকৈ আচৰিত বস্তু ইয়াত বনোৱা আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, পিছত গম পাব ইমান আচৰিত বস্তু মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। চাই থাকিব। এয়া বশিষ্ঠ, আপোনালোকৰ বশিষ্ঠ চাৰিআলিৰ পৰা অকণমান ভিতৰত সোমাই আহিব লাগিব। এইটো মাঘৰ বিহু, ভোগালী বিহুৰ যি মানে মেলা হয়। মোৰ মানে প্ৰথমবাৰৰ বাবে এইখন ঠাই আজি মানে চাব আহিছোঁ, ভিজিট কৰিছোঁ। ৱাও, ৰিয়েলি বহুত ভাল লগা ঠাই হয় দেই। আপোনালোকে পাৰিলে আহিব এবাৰ ফুৰিব ইয়াত। মানে আপোনালোকৰ কিবা এটা পিকনিক প্লেচ যেন মানে এনেকুৱা ফিল হ'ব আৰু সঁচাকৈ বহুত ধুনীয়া ঠাই হয়। আপোনালোকে এবাৰ এই লোকেশ্যনটো চাই লওক, ইমান ধুনীয়া ঠাই। পুৰা পাহাৰৰ মাজত, সঁচাকৈ বহুত ধুনীয়া ঠাই হয়। বহুত মানুহৰ ভিৰ লাগি গৈছে ইয়াতে। মানে এনেকুৱা লাগি আছে আপোনাৰ খোজকঢ়া জেগাই নাই আৰু মানে ভৰি থোৱা জেগাই নাই, এনেকুৱা অৱস্থা মানে। কিন্তু ঠাইডোখৰ বহুত ধুনীয়া হয় ন, তো ঠাইডোখৰ ধুনীয়া হ'লে মানুহ বেছি অভিয়াছলি হ'বই আৰু। মানুহ চাওক ন, পৰুৱাৰ নিচিনা খোজকাঢ়ি আছে। ইয়াত ধুনীয়া পানীৰ মানে ৱাটাৰফল ঝৰ্ণা বহুত ধুনীয়া হৈ আছে, পানী আহি আছে। এইটো গংগা বুলি কয় ইয়াত, আচলতে গংগা বুলি লিখা আছে ইয়াতে। কাপোৰ চাপোৰ চাবোন গা ধোৱা চব নিষেধ, এনে গংগা বুলি নাম দিয়া আছে। ভক্তসকলে ইয়াত আহি নিজকে মাথাত পানী ছটিয়াই আছে। মানে ভোগৰ বিহুত খাই বৈ আপোনালোকে ঘৰত শুই থকাতকৈ যে ইয়াতে আহি অকণমান ফূৰ্তি কৰিব পাৰে। ধুনীয়া ঠাই, ধুনীয়া ফূৰ্তি কৰাৰ কাৰণে বহুত সুন্দৰ মানে জেগা হয়। আৰু গুৱাহাটীৰ মানে বেছিভাগ যিমানখিনি লোকেল মানুহ থাকে গোটেইখিনি ইয়াতে মই দেখা পালোঁ। মানে ইয়াতে আহি তেওঁলোকে মানে টাইমখিনি স্পেণ্ড কৰিছে। বহুত ধুনীয়া ঠাই হয় ন। মানে বিহু আচলতে গাত বিহু, এইখন ঠাইডোখৰ আহিলে আপোনাৰ গাত বিহু লগা যেন লাগে আৰু আহি আমি শেষ পৰ্যায় পাই গ'লোঁ। এইখনেই হ'ল সেই আচৰিত বস্তু, হাতী। এইখন হাতী চাওক। এই হাতীটোৰ পেটৰ ভিতৰত আছে মন্দিৰ। বলক আমি হাতীৰ পেটৰ ভিতৰত সোমাই যাওঁ। লেটছ ভিজিট দ্য আণ্ডাৰগ্ৰাউণ্ড। আমি আহি হাতীৰ ওচৰ পাই গ'লোঁ। এইখন হ'ল ৰাস্তা। এনেকৈ আমি হাতীৰ ভিতৰত সোমাব লাগিব। এইখন গুহা টাইপৰ হয়। আৰু হাতীৰ ভিতৰত সোমালে ভিতৰত মন্দিৰ আছে। ইমান ডাঙৰকৈ শিলেৰে হাতী বনোৱা আছে, সেই ভিতৰত মন্দিৰ আছে। আমি আহি পাই গ'লোঁ। এতিয়া আমি ভিতৰত সোমাম। আপোনালোক দেখাই দিম ভিতৰত কি আছে আচলতে, কেনেকুৱা হয় মন্দিৰটো। চাওক, মানুহ অহা যোৱা কৰি আছে, ভিতৰত পূজা কৰি আছে চাগে। ইমান ধুনীয়াকৈ ইমান মস্ত ডাঙৰ হাতী বনোৱা আছে। আমি এতিয়া ভিতৰত যাম আৰু চাম কি হয়। তাৰ আগতে আমি আপোনালোকক হাতীখনৰ চাৰিওফালে দেখাই আছোঁ কেনেকৈ বনাইছে। ইয়াত হাতীৰ ভৰি ইমান ডাঙৰ ভৰি এনেকৈ বনাইছে দেখাই আছোঁ। আপোনালোকে মোৰ লগত চাই থাকক এই হাতীখন। আৰু আপোনালোকে কেতিয়াবা সময় পালে এই ঠাইডোখৰলৈ এবাৰ ফুৰিবলৈ আহিব। ইমান ভাল লাগিব, আপুনি নিজে গম নাপাব। এবাৰ ফুৰিবলৈ আহিব। যদি আপুনি গুৱাহাটীত আছে, গুৱাহাটীত যদি আপোনাৰ একো কাম নাই, তেতিয়াহ'লে আপুনি এবাৰ এঘণ্টা টাইম সময় উলিয়াই আপুনি এই ঠাইডোখৰলৈ ফুৰিবলৈ আহিব। তেতিয়া গম পাই যাব। এই হাতীৰ ঠিক সন্মুখতে এনেকুৱা ঝৰ্ণা আছে, পানীৰ ঝৰ্ণা আগেদি বৈ গৈ আছে। তো এতিয়া হাতী চাৰিওফালে এইখন চাওক, একদম হাতীৰ ওচৰত মই তলত আছোঁ। এই হাতীৰ মাথা চাওক কিমান ডাঙৰ, বাপৰে। এই হাতী ভৰি দুখন চাওক না, ইমান। এইটো ৰাস্তাটো হয়। চাওক আমি কেনেকৈ সোমাই আছোঁ। চাওক, বাপৰে। এইটো হাতীৰ পেটত গুহা হয়। এনেকৈ আমি আহিছোঁ, এনেকৈ সোমাইছোঁ। দৰ্জা, এইটো হাতীৰ পেট। এয়াই আছিল হাতীৰ পেটত মন্দিৰ, য'ত বশিষ্ঠ চাৰিআলিৰ পৰা অকণমান ভিতৰত সোমাই যাব লাগে।
এইটো আপোনাৰ কেৱল ভোগালী বিহুৰ দিনাখন মানে ভোগালী বিহুৰ দিনাখনে একদিনীয়া এটা মেলা হয় য'ত হাজাৰ হাজাৰ দৰ্শক আহে আপুনিও পাৰিলে এবাৰ সময় উলিয়াই ঠাইডোখৰ এবাৰ চাবলৈ আহিব ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ধন্যবাদ